সোণহিয়াতকৈও মূল্যৱান এইবিধ অগৰা গছ। সাধাৰণ এজোপা গছ বুলি ভাবি ভুল নকৰিব আপুনি। এজোপাৰ বিশেষ উদ্ভিদ, যি উদ্ভিদবিধক আপুনিও কেতিয়াবা নহয় কেতিয়াবাৰ অৱহেলা কৰিছে। কিন্তু আপুনিও আচৰিত হ'ব জানি যে আজিৰ তাৰিখত এই উদ্ভিদজোপাৰ সোণ হিয়াতকৈও অত্যাধিক মূল্যৱান হৈ পৰিছে। আপুনি নিশ্চয় এই উদ্ভিদজোপাৰ গুটিসমূহক লৈ লৰালি কালতে কাপত লগোৱা সমনীয়াৰ সৈতে নাইবা কাৰোবাৰ চুলিত লগাই নিশ্চয় খেলি পাইছে। বাৰীৰ কাষতে নাইবা ৰাস্তা পদূলিয়ে এই উদ্ভিদজোপাৰ গজি থকা আপোনালোকে নিশ্চয় দেখিছে আৰু সদায় আপুনি এই উদ্ভিদজোপাক অৱহেলা কৰিছে। কিন্তু এই উদ্ভিদজোপাৰ ঔষধীয় গুণসমূহ জানিলে আপুনি হ'ব আচৰিত। এই উদ্ভিদজোপাৰ কুমলীয়াৰ পাত নিয়মিতভাৱে সেৱন কৰিলে কণ্ঠস্বৰ শুৱলা হয়, গাৰ বৰণ উজ্জ্বল হয় আৰু স্মৃতিশক্তি বৃদ্ধি পায়। ইয়াৰ কুমলীয়া পাত আৰু কুমলীয়াৰ গুটি পিচি তাৰ লেপন বগা দাগ পৰাৰ অংশত লগাই 2-3 ঘণ্টা ৰাখিব লাগে আৰু তাৰ পাছতে উপশম পোৱাৰ দেখিবলৈ পোৱা যায়। এই উদ্ভিদজোপাৰ গুটি পৰা তৈয়াৰ কৰা তেল আধা চামুচ কুহুমীয়া গৰম পানীত মিহলাই ৰাতিপুৱা খালী পেটত সেৱন কৰিলে মূত্ৰাশয়ত হোৱাৰ যিকোনো ধৰণৰ বীজাণু উপশম পোৱা যায়। ইয়াৰ কুমলীয়াৰ পাত খুন্দি তাৰ ৰস দুটোপালকৈ দিনে দুবাৰ নাকত দিলে মূৰৰ বিষ অৰ্থাৎ নাক বন্ধ হোৱাৰ ৰোগ নিৰাময় হয়। ইয়াৰ পাতৰ ৰস গাত লগালে খহু আৰু বীজাণু আক্ৰমণ নিৰাময় হয়। ইয়াৰ উপৰিও অগৰা গছ এচামুচকৈ দিনে দুবাৰ ইয়াৰ পাতৰ ৰস সেৱন কৰিলে মেলেৰিয়া ৰোগ আৰু যক্ষ্মা ৰোগ নিৰাময় হয়। বাত বিষ, গাঁঠি বিষ, ঘাৰ আদিত ইয়াৰ পাতৰ ৰস লগালে আৰাম পোৱা যায়। উল্লেখযোগ্য, অগৰা গছৰ পাতৰ ৰস সেৱন কৰিলে কেঞ্চাৰ দৰে মাৰাত্মক ৰোগ নিৰাময় হয়। অগৰাৰ শিপা ৰস এচামুচ গৰম কৰি খালে পেটত সেৱন কৰিলে কাহ ভাল হয়। ইয়াৰ উপৰিও ইয়াৰ গুটি 5-6টা পিচি তাৰ ৰস ৰাতিপুৱা খালে পেটত 21 দিনলৈ সেৱন কৰিলে পাথৰ ৰোগ নিৰাময় হয়। আপুনি ভালদৰে ভাবকচোন, যিজোপা উদ্ভিদক ৰাস্তাৰ কাষতে ওলাই থকা বা অসাধাৰণ গছ বুলি আমি নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা অৱহেলা কৰোঁ, সেই গছজোপাৰো যে আছে বহু ঔষধীয় গুণ, যি ঔষধৰ গুণৰ বাবে আজি ঔষধ প্ৰস্তুত কৰে বৈজ্ঞানিকসকলে আৰু এইসমূহ ঔষধেই বজাৰত লাখ টকাৰ মূল্যত বিক্ৰী কৰা হয়। এতিয়াৰ পৰা আপুনি এই অগৰা গছজোপা অলাগতিয়াল গছ বুলি ভাবি কাটি নেপেলাব, কিয়নো এই উদ্ভিদজোপাৰ আছে 100ৰো অধিক উপকাৰী গুণ। আমাৰ এই প্ৰতিবেদন আপুনি সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে এই অদ্ভুত আচৰিত উদ্ভিদজোপাৰ গুণাগুণসমূহৰ বিষয়ে জানিব পাৰে। ব্যুৰ ৰিপৰ্ট, নিউজ 8 অসম।